ফুলনি চাওক কেনেকৈ ট্ৰেন্সফৰ্মাৰৰ উচ্চ ক্ষমতা সম্পন্ন তাঁৰত লাগি লহপহকৈ বাঢ়ি আহিছে ফুলনিখন। প্ৰকৃততে গোলাঘাট বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে এই ট্ৰেন্সফৰ্মাৰটোৰ চৌপাশ চাফা নকৰাৰ বাবে এতিয়া হাবিৰে আৱৰি ধৰি কৰ্তব্য ৰূপ ধাৰণ কৰিছে। অতি বিপদজনকভাৱে থকা ট্ৰেন্সফৰ্মাৰটোৰ পৰা বিদ্যুৎ প্ৰবাহিত হৈ দুৰ্ঘটনা সংঘটিত হোৱাৰো পূৰ্বতে উদাহৰণ আছে। গোলাঘাট বিদ্যুৎ বিভাগৰ আশীৰ্বাদত গঢ়ি উঠা এই সৰু হাবিখনত এতিয়া সাপ নেউলে বিচৰণ কৰাৰ লগতে কাষৰীয়া লোকে জাবৰ জোথৰ পেলাই দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে। বিভাগীয় কৰ্তৃপক্ষৰ গা লৰিবনে এই বিষয়ে? ঘৰত ফুল থাকে বুলি শুনিছিলোঁ, বাৰীত ফুলনিত আছে। ইলেক্ট্ৰিক বোৰ্ডত ডাঙৰ ফুল ফুলাই প্ৰথম দেখিছোঁ। এনেকুৱা কি হৈছে এইটো? কি হৈছেতো নাজানো এতিয়া। লেতেৰাটোতো সদায় দেখোঁ মই, হাবিটো থাকে। হাবি থাকে? ইলেক্ট্ৰিচিটি মানুহ নাহে নেকি? আহে, বেয়া হ'লে আহে, নহ'লে ক'ত আহে আৰু চাফা কৰিবলৈ নাহে নহয়। এই হাবি হয় তেতিয়া কি হয় ইয়াত? এই স্পাৰ্ক কৰে ওপৰত দেখোঁ কেতিয়াবা, শ্বট মাৰি থাকে। এবাৰতো গৰু লাগিছিলে নেকি? গৰু লাগিছিলে বহুত দিন আগতে। গৰু মৰিলে? গৰুটোতো মৰিলে, লগে লগে মৰিলে। তাৰ ইলেক্ট্ৰিচিটি মানুহে চাফা কৰিবলৈ নাহে নেকি? নাহে মানে মইতো দেখাই নাই চাফা কৰিবলৈ আজিলৈকে। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট, কাজিৰঙা টাইমছ।